নমস্কাৰ বন্ধুসকল, আজি আমি কথা পাতিম কোনোবা ট্ৰাফিক পুলিচে যদি আপোনাৰ গাড়ীৰ নম্বৰত যদি চালান কাটিছে অনলাইন আৰু বা আপোনাৰ কতবা যদি চেকিং বহিছে তাত আপোনাৰ গাড়ীখন ৰখাই দিছে আৰু ৰখাই দিয়াৰ পিছতে আপোনাৰ ডকুমেণ্ট কিবা নাই, যদি আপোনাৰ ডকুমেণ্ট গোটেইবিলাক ঠিক থাকে তেনেহ'লে তো একো প্ৰব্লেম নাই। আৰু যদি আপোনাৰ ডকুমেণ্ট নাই, পলিউশ্যন বা ইঞ্চুৰেঞ্চ, আপোনাৰ ড্ৰাইভিং লাইচেন্স যদি নাথাকে তেনেহ'লে আপোনাৰ গাড়ীৰ নম্বৰত আপোনাৰ এটা ই চালান লগাই দিয়ে। এই ই চালানটো লগে লগে আপোনাৰ হাতত দি দিয়ে আৰু আপোনাৰ মোবাইল নম্বৰত এটা মেছেজ ঢোকে যে আপোনাৰ ইমান টকা ই চালান পে' কৰিব লাগিব। তো এইটো ভিডিঅ'ত মই সবিশেষ জনাম তো কেনেকৈ আপোনালোকে এইটো পে' কৰিব নিজৰ মোবাইলেদি অনলাইন। তো নমস্কাৰ, প্ৰথমতে আপোনালোকে আহিব গুগল ক্ৰমত চাৰ্চ বাৰত চাৰ্চ কৰি দিব ইয়াতে ই চালান আছাম বুলি ইয়াতে চাৰ্চ কৰি দিব আৰু চাৰ্চ কৰি দিয়াৰ পিছতে ইয়াতে যিটো ওপৰত যিটো লিংক আহিছে ইয়াতে এইটোতে আপোনালোকে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি দিব আৰু ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে ইয়াতে চাব পাৰিব যে ই চালান ডিজিটেল ট্ৰাফিক ট্ৰান্সপৰ্ট এনফৰ্চমেণ্ট সলিউশ্যন। তো ইয়াতে আছে, ইয়াতে এই লেফ্ট সাইডত ইয়াতে আছে পে অনলাইন। তো এই পে অনলাইনত আপোনালোকে ইয়াতে ক্লিক কৰি দিব আৰু ক্লিক কৰি দিয়াৰ পিছতে আপোনালোকে চালান নাম্বাৰ, তো আপোনাৰ মোবাইল নাম্বাৰ, আপোনাৰ নাম্বাৰ যিটো আছে গাড়ীৰ নাম্বাৰ লগতে আপোনাৰ মোবাইল নাম্বাৰ যিটো লৈছে এই মোবাইল নাম্বাৰত আপোনাৰ ই চালান এটা মেছেজ সোমায়। এই মেছেজটো আপোনালোকে ইয়াতে সোমাই এইটো ইয়াতে বহুৱাই দিব আৰু বহুৱাই দিয়াৰ পিছতে কেপচাটো ফিল আপ কৰিব। কেপচাটো ফিল আপ কৰি দিয়াৰ পিছতে ইয়াতে গেট ডিটেইলছত ক্লিক কৰি দিব। তলফালে অলপ স্ক্ৰল ডাউন কৰি দিব আৰু স্ক্ৰল ডাউন কৰি দিয়াৰ লগে লগে আপোনালোকে ইয়াতে চাব পাৰিব যে টোটাল চালান কিমানটো লগাই দিছে। ইয়াতে চাব পাৰিব চালান নাম্বাৰ 1। তো ইয়াতে আছে আপোনাৰ ভায়লেটৰ নেম। তো ইয়াতে আপোনাৰ যিজনে গাড়ীখন চলোৱাৰ পিছতে আপোনালোকৰ ইয়াতে যিটো ফাইনটো লাগিছে এই ফাইন কৰাজনৰ ইয়াতে নাম থাকিব, তাৰপিছতে DL বা RC নাম্বাৰ। তো DL থাকিলে এইটো ইয়াতে লিখা থাকিল হয়, তো ইয়াতে DL নাছিল তাৰ কাৰণে এইটো লগাইছে। তো ইয়াতে তাৰপিছতে আপোনাৰ চালান নম্বৰটো আপোনালোকৰ মোবাইলত সোমাই পৰিব। তো চালান নম্বৰটো হ'ল এইটো আছিল চালান নম্বৰ। তাৰপিছতে ইয়াতে আছে চালান ডেট, তো কিমান তাৰিখে চালানটো লগাইছে ইয়াতে আৰু এমাউণ্ট কিমান লগাইছে ইয়াতে চাব পাৰিব। তাৰপিছতে ইফালে চাব পাৰিব যে ইয়াতে আছে, ইফালে চাব পাৰিব ইয়াতে পে নাও বুলি অপশ্যন এটা আছে, ইয়াতে ক্লিক কৰি দিব। আপোনালোকে ক্লিক কৰি দিব ইয়াতে আৰু ক্লিক কৰি দিয়াৰ লগে লগে আৰচিখন আপোনাৰ যিজনৰ নামত আছে বা গাড়ীখন আপোনালোকে যেতিয়া কিনিছে তেতিয়া আপোনাৰ যিটো মোবাইল নাম্বাৰ আছে এই মোবাইল নাম্বাৰত আপোনাৰ আৰচি মোবাইল নাম্বাৰ যিটো আছে এই মোবাইল নাম্বাৰত আপোনাৰ এটা OTP সোমাব। এই OTPটো ইয়াতে এণ্টাৰ কৰি দিব। OTPটো এণ্টাৰ কৰি দিব আৰু এণ্টাৰ কৰি দিয়াৰ পিছতে ইয়াতে ছাবমিট বুটাম আছে, ইয়াতে ছাবমিট বুটামত ছাবমিট কৰি দিব। ছাবমিট কৰি দিয়াৰ পিছতে আপোনাৰ নেক্সট এটা অপশ্যন আছে, আপোনাৰ এণ্টাৰ ইয়ৰ মোবাইল নাম্বাৰ। তো কাৰেণ্ট মোবাইল নাম্বাৰত যিটো আপোনাৰ মেছেজটো সোমাইছে এই মোবাইল নাম্বাৰটো ইয়াতে এণ্টাৰ কৰি দিব। মেছেজটো সোমাইছে যিটো ইয়াতে এণ্টাৰ কৰি দিব আৰু এণ্টাৰ কৰি দিয়াৰ পিছতে চেণ্ড OTPত ক্লিক কৰি দিব। আৰু ক্লিক কৰি দিয়াৰ লগে লগে OTP এটা সোমাব, এইটো ভেৰিফাই কৰি ল'ব। ভেৰিফাই কৰাৰ পিছতে আপোনাৰ ইয়াতে চালান যিটো অপশ্যন আছে পে'মেণ্ট গেটৱে বুলি এইটো ইয়াতে আহি পৰিব। তো ইয়াতে এইটো আহি পৰিব, আহি যোৱাৰ পিছত ইয়াতে চিলেক্ট পে'মেণ্ট গেটৱে। তো আপোনালোকে কেনেধৰণৰ আপোনালোকে পে'টো কৰিব বিচাৰে, যে নেট বেংকিং, UPI যিটো আছে আপোনাৰ বা কাৰ্ড, ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড যিটো দি আপোনালোকে সহজ পদ্ধতিতে আপোনালোকে কৰিব পাৰে সেইটো চিলেক্ট কৰিব ইয়াতে কৰি দিব। আৰু চিলেক্ট কৰি দিয়াৰ পিছতে SBI ইপে মাল্টি বেংকিং ইয়াতে চিলেক্ট কৰি দিব আৰু চিলেক্ট কৰি দিয়াৰ পিছতে ইয়াতে টাৰ্ম এণ্ড কণ্ডিশ্যন ইয়াতে একচেপ্ট কৰি দিব। একচেপ্ট কৰি দিয়াৰ পিছতে ইয়াৰ কণ্টিনিউত ক্লিক কৰি দিব আৰু ক্লিক কৰি দিয়াৰ লগে লগে আমাৰ নেক্সট পেজখন খোল খাব। আৰু ক্লিক কৰি দিয়াৰ লগে লগে আমাৰ নেক্সট পেজখন খোল খালে আমাৰ যিটো এমাউণ্ট আছিলে এই এমাউণ্টটো ইয়াতে শ্ব' হৈছে আৰু শ্ব' হৈছে ইয়াতে। তাৰপিছতে শ্ব' হোৱাৰ পিছতে আপোনালোকে যিটো মুঠত আপোনালোকে পে'টো কৰিব বিচাৰে এইটো চিলেক্ট কৰি দিব। আপোনাৰ ওচৰত যদি UPI দি কৰিব বিচাৰে তে UPI ক্লিক কৰি দিব। আপোনালোকে যদি নেট বেংকিং আছে নেট বেংকিং চিলেক্ট কৰি দিব, বা ইয়াতে আছে ডেবিট কাৰ্ড বা ক্ৰেডিট কাৰ্ড দিও আপোনালোকে পে'টো কৰিব পাৰিব। তো মোৰ যিহেতু UPI বা ফোনপে' বা
ফোনপে বা UPI আছে তো UPI বা ফোনপেত মই ক্লিক কৰি দিম নেক্সট পেজ খোল খাব আৰু খোল খোৱাৰ পিছতে আপোনালোকে UPI এটি QR কোড বুলি এটা অপশ্যন আছে বা UPI আপোনাৰ নাম্বাৰটো বহুৱাই দি ইয়াতে পে কৰি দিব আৰু পে কৰি দিয়াৰ লগে লগে আপোনাৰ এখন ৰিচিপ্ট লয় এই ৰিচিপ্টখন আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব ধন্যবাদ এইটো সৰু এটা ইনফৰমেশ্যন আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব